ছাত্ৰ-ছাত্ৰীসকল জীৱনত সফল হ'বলৈ হ'লে বা পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ হ'লে তোমালোকে কিছুমান গুণ আহৰণ কৰিব লাগিব। আজি তাৰে ভিতৰত এটা প্ৰধান গুণৰ বিষয়ে মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু সেই প্ৰধান গুণটো হৈছে কনসিস্টেন্সি। নমস্কাৰ, I am Mafida Begum, Principal of NUR ACADEMY Senior Secondary School at Moran. Do you know what is consistency? Consistency is something that is done the same way for a long time. Consistency হল কোনো এটা কামত একেলেঠাৰে লাগি থাকিব পৰা গুণ। অৰ্থাৎ তুমি যেতিয়া কোনো এটা কাম কৰিবলৈ আৰম্ভ কৰা, সেই কামটো কৰিবলৈ আৰম্ভ কৰোঁতে তুমি যিটো উৎসাহ উদ্যমেৰে কামটো আৰম্ভ কৰা, সেই একেই উৎসাহ উদ্যম আৰু সমান পৰিশ্ৰমেৰে কামটো শেষ নোহোৱালৈকে লাগি থাকিব পৰা গুণটোকেই কনসিস্টেন্সি বুলি কোৱা হয়। এই কনসিস্টেন্সি এদিনতে আহৰণ কৰিব পৰা গুণ হয়নে বাৰু? কনসিস্টেন্সি এদিনতে আহৰণ কৰিব পৰা গুণ নহয়। তাৰ কাৰণে তুমি ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব। অৰ্থাৎ ষ্টুডেণ্ট হিচাপে তুমি যদি ৰেগুলাৰ পঢ়া কামটো কৰা, নিৰ্দিষ্ট টাইম টেবুল ফিক্স কৰি তুমি যদি পঢ়িবলৈ লোৱা, তেনেহ'লে পঢ়োতে পঢ়োতে ই তোমাৰ এটা হেবিট হৈ যাব আৰু ৰেগুলাৰ কনসিস্টেন্ট ৱেত কৰোঁতে কৰোঁতে ই ইমান পাৱাৰফুল হৈ পৰিব যে তোমাৰ মাজত এটা ছুপাৰ পাৱাৰ জাগি উঠিব আৰু এইটো হেবিটতকৈ বহুত ওপৰত। তাক কি কয় জানানে? তাক বিলিফ বুলি কয়। যেতিয়া তোমাৰ মাজত বিলিফ আহিবলৈ আৰম্ভ হ'ব, তেতিয়া কি হ'ব? লাহে 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 তোমাৰ মাজত কিছুমান চেঞ্জ দেখা যাব আৰু তুমি লাহে লাহে কিছু কামত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। এতিয়া যদি কনসিস্টেন্সিৰ বিষয়ে ভাল ধৰণেৰে বুজিবলৈ বিচাৰা, তেনেহ'লে তোমালোকে এথলিটবিলাকক মন কৰিবাচোন। তেওঁলোকে কি কৰে বাৰু? তেওঁলোকে একেটা পাঞ্চকে বাৰে বাৰে প্ৰেক্টিছ কৰে। কিয় কৰে? তেওঁলোকে জানে যে এই প্ৰেক্টিছেই তেওঁলোকৰ ফিল্ডত কাম আহিবগৈ। সেইদৰে পঢ়াৰ ক্ষেত্ৰতো একেই কথা। একেখিনি কামকে আমি বাৰে বাৰে সদায় কৰিব লগা হয়। কিন্তু কনসিস্টেন্সি ক'বলৈ সহজ, কিন্তু সদায় ইয়াক মানি চলাটো এটা কঠিন কাম। কাৰণ সদায় একেখিনি কামকে বাৰে বাৰে কৰোঁতে কৰোঁতে আমাৰ আমনি লাগে, নহয়নে বাৰু? আৰু লগতে ই বৰিং হ'বলৈও আৰম্ভ হয়। আৰু তোমালোকে এটা কথা নিশ্চয় জানা যে আমাৰ মগজুৱে বৰিং কাম কাজত বেছি সময় ফ'কাছ কৰিব নোৱাৰে। তেনেহ'লে তুমি কি কৰিবা? তুমি তোমাৰ পঢ়া কামটো ইণ্টাৰেষ্টিং বনাব জানিব লাগিব। অৱশ্যে এটা কথা ঠিক যে পঢ়া কামটো প্ৰথম অৱস্থাত মন বহাবলৈহে টান, কিন্তু যেতিয়া এবাৰ তুমি পঢ়াৰ ক্ষেত্ৰত মন বহালা, তাৰ পাছত আৰু লাহে 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 ই পঢ়া কথাবোৰ ভাল লগা হৈ আহিবলৈ আৰম্ভ হয় আৰু ভাল লগা হৈ অহাৰ লগে লগেই তুমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। কিন্তু কেতিয়াবা দেখা যায় যে তুমি ৰেগুলাৰ প্ৰেক্টিছ কৰিছা, ৰেগুলাৰ পঢ়িছা, কনসিস্টেন্ট ৱেত তুমি পঢ়া কামটো আগবঢ়াই নিছা, তথাপিও কিন্তু কেতিয়াবা তুমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ'ব পাৰা। কিন্তু তেতিয়াও তুমি হতাশ হোৱাৰ প্ৰয়োজন নাই। তুমি সেই মুহূৰ্তত বুজি উঠিব লাগিব যে কি কাৰণত তোমাৰ পৰীক্ষা বেয়া হৈছে আৰু এই কথাটো তুমি নিজৰ মাজতে নিজে ভাল ধৰণেৰে বিশ্লেষণ কৰিব জানিব লাগিব। এই ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ এটা কথা মোৰ মনলৈ আহিছে। এবাৰ কি হ'ল জানানে? অষ্ট্ৰেলিয়া আৰু মাজত এখন ক্ৰিকেট মেটচ হৈ আছিল আৰু সেই সময়ত অষ্ট্ৰেলিয়াৰ ব্ৰেড হগে শচীন তেণ্ডুলকাৰক বল্ড আউট কৰে। সেই সময়ত ব্ৰেড হগ নতুন প্লেয়াৰ আছিল আৰু যেতিয়া শচীন তেণ্ডুলকাৰক তেওঁ আউট কৰিলে, ব্ৰেড হগৰ কাৰণে সেইটো পৃথিৱীৰ আটাইতকৈ সুখৰ মুহূৰ্ত আছিল। তেওঁ মন আনন্দৰে ভৰি আছিল আৰু সেইকাৰণে যেতিয়া খেল শেষ হ'ল, ব্ৰেড হগে কি কৰিলে জানানে? ব্ৰেড হগে আবেলি সময়ত শচীন তেণ্ডুলকাৰক লগ কৰিবলৈ আহিল আৰু তেওঁ হাতত এখন ফটো লৈ আহিছিল আৰু সেই ফটোখন কি জানানে? সেই ফটোখন আছিল সেই মুহূৰ্তৰ ফটো, যি মুহূৰ্তত ব্ৰেড হগে শচীন তেণ্ডুলকাৰক বল্ড আউট কৰিছিল। আৰু তেওঁ আহি শচীন তেণ্ডুলকাৰক ক'লে যে সেই ফটোকপিৰ ওপৰতে অটোগ্ৰাফ লিখিব লাগে।
তেতিয়া শচীন তেণ্ডুলকাৰে ব্ৰেড হওক কিন্তু হতাশ নকৰিলে তেওঁ তাত অটোগ্ৰাফ লিখিলে কিন্তু কি লিখিলে জানানে শচীন তেণ্ডুলকাৰে লিখিলে ব্ৰেড হওক দিছ উইল নেভাৰ হেপেন এগেইন এই ঘটনাটো আজি যি ঘটিল ই আৰু আগলৈ কেতিয়াও নহয় এই কথাষাৰ শচীন তেণ্ডুলকাৰে যে তাত লিখি দিলে লিখাটো ইমান ডাঙৰ কথা নহয় কিন্তু এই কথাষাৰ লিখাৰ পাছত শচীন তেণ্ডুলকাৰে কিমান প্ৰেক্টিছ কৰিলে আৰু কোনটো ভুলৰ কাৰণে তেওঁ আউট হৈছিল সেইখিনি শুদ্ধ কৰিবৰ কাৰণে তেওঁ কিমান পৰিশ্ৰমেৰে কিমান প্ৰেক্টিছ কৰি নিজকে শুদ্ধ কৰিলে সেইটোহে আটাইতকৈ ভাবিবলগীয়া কথা কাৰণ তোমালোকে জানানে ইয়াৰ পাছৰ পৰ্যায়ত প্ৰায় 54খনমান খেল খেলিছে য'ত ব্ৰেড হক শচীন তেণ্ডুলকাৰ মুখামুখি হৈছে কিন্তু ব্ৰেড হকে পুনৰ শচীন তেণ্ডুলকাৰক আৰু কেতিয়াও আউট কৰিব নোৱাৰে গতিকে এই কাহিনীটো মই কিয় ক'লোঁ তোমালোকক এই কাহিনীটো মই এই কাৰণেই ক'লোঁ যে তোমালোকে কনচিষ্টেণ্ট ৱেত কামটো কৰি থাকা লাগি থাকা কিন্তু কেতিয়াবা যদি তোমাৰ কিবা কাৰণত পৰীক্ষা বেয়াও হয় কি কাৰণত পৰীক্ষা বেয়া হৈছে সেই কথাখিনি ভাল ধৰণে বিচাৰ বিশ্লেষণ কৰি সেই ভুলখিনি তুমি শুদ্ধ কৰিবলৈ যত্ন কৰিবা যাৰ কাৰণে একে ভুল যাতে পুনৰ আৰু নহয় গতিকে বিৰাট কোহলিও কৈছিল যে কনচিষ্টেন্সি বৰ বৰিং হয় আৰু সেই কাৰণে বৰ টান হয় কিন্তু তেওঁ আৰু এটা কথা কৈছিল যে এই কনচিষ্টেন্সি গুণেই তেওঁক ইণ্ডিয়ান ক্ৰিকেট টিমৰ কেপ্টেইন বনাইছিল এইবিলাক হ'ল খেলুৱৈৰ কাহিনী কিন্তু তোমালোকে যিবিলাক পৰীক্ষাত টপাৰবিলাকৰ সাক্ষাৎকাৰ যদি কেতিয়াবা তোমালোকে চাইছা তেতিয়া তোমালোকে নিশ্চয় দেখিবলৈ পাবা যে সেই ষ্টুডেণ্টবিলাকেও তোমালোকৰ নিচিনাকেই পঢ়া কামটো আৰম্ভ কৰে কিন্তু তেওঁলোকে বাৰে বাৰে পঢ়োতে কনচিষ্টেণ্ট ৱেত লাগোতে সেই বিষয়বিলাক তেওঁলোকৰ কাৰণে উজু হৈ আহে তাৰ পাছত তেওঁলোকে তাত পঢ়াত এটা আমেজ পায় পঢ়ি তেওঁলোকে ভাল পোৱা হৈ যায় যাৰ কাৰণে পৰীক্ষাত তেওঁলোকে টপ কৰিবলৈ সক্ষম হয় গতিকে যিকোনো এটা কাম কেৱল পঢ়া কাম বুলিয়েই নহয় যিকোনো কামত সফল হ'বলৈ হ'লে কনচিষ্টেন্সি এটা বৰ ডাঙৰ গুণ কনচিষ্টেন্সি গুণৰ কাৰণে বহুত মানুহে অসম্ভৱ কিছুমান কাম কৰিবলৈ সক্ষম হৈছে যেনেদৰে তোমালোকে মাউণ্ট মেইন অফ ইণ্ডিয়া কোন জানানে বাৰু দশৰথ মাঝি তেখেতে কি কৰিছিলে তেখেতে এটা পাহাৰ কাটি এটা ৰাস্তা তৈয়াৰ কৰিছিলে গতিকে ধেমালি কথানে এজন মানুহে এটা পাহাৰ কাটি এটা ৰাস্তা বনোৱাৰ কথা তাকো এদিন দুদিনৰটো কাম নহয় এইটো তেখেতে ৰাস্তাটো বনাওঁতে প্ৰায় 20-22 বছৰ সময় লৈছিল গতিকে 22 বছৰে তেওঁ একে লেঠাৰিয়ে পাহাৰ খান্দি এটা ৰাস্তা তৈয়াৰ কৰিছিল প্ৰথম অৱস্থাত মানুহে তেওঁক পাগল বুলি হাঁহিছিলে কিন্তু তেওঁ কাৰো কথা নুশুনিলে তেওঁ একে লেঠাৰিয়ে যিটো কথা ভাবি ল'লে সেই কামটোত তেওঁ লাগি গ'ল আৰু তেওঁ এটা ৰাস্তা পাহাৰ খান্দি এটা ৰাস্তা বনাবলৈ সক্ষম হ'ল আৰু সেইদৰে যাদৱ মৌলাই পায়েং এই মানুহজনৰ ঘৰ হৈছে যোৰহাটত আৰু তেখেতক কি নামেৰে জনা যায় জানানে ফৰেষ্ট মেন অফ ইণ্ডিয়া আৰু তেখেতে কি কৰিলে প্ৰায় 35-40 বছৰে একে লেঠাৰিয়ে গছ ৰুই মৌলাই ফৰেষ্ট বুলি এখন বিৰাট ডাঙৰ তেওঁ প্ৰায় 13 একৰ মাটিত তেওঁ এখন বিৰাট ডাঙৰ জংগল বনালে গতিকে এইবিলাক মানুহে কিবা এটা তাৰণা কিবা এটা বিশেষ কাৰণতহে এই কামটো কৰিবলৈ সক্ষম হৈছে গতিকে তুমি যদি কনচিষ্টেণ্ট ৱেত পঢ়িব খোজা তোমাৰ এটা নিৰ্দিষ্ট বাৰ্নিং ডিজায়াৰ থাকিবই লাগিব নহ'লে তুমি মাজতে ব্ৰেকডাউন হৈ যাব পাৰা তোমাৰ পঢ়িবলৈ মন নাযাব কনচিষ্টেন্সি তোমাৰ বৰিং লাগিব তোমাৰ পঢ়া কামটো আমনি লাগিব কিন্তু ইয়াৰ অন্তৰালত যদি তোমাৰ নিৰ্দিষ্ট ড্ৰিম আছে আৰু সেই ড্ৰিম যদি তুমি ফুলফিল কৰিবলৈ তোমাৰ একান্ত ইচ্ছা আছে তেতিয়াহে তুমি কনচিষ্টেণ্ট ৱেত কাম কৰিব পাৰিবা কাৰণ এই দশৰথ মাঝিয়ে এটা পাহাৰ খান্দি ৰাস্তা বনাইছিলে কিয় বনাইছিলে জানানে এবাৰ তেওঁৰ নিজৰ ৱাইফৰ খুব টান সিৰিয়াছ কণ্ডিশ্যনত ডাক্তৰৰ তালৈ নিবলগীয়া হৈছিলে হস্পিটেলত এডমিট কৰাব লগা হৈছিলে কিন্তু তেওঁ সেই পাহাৰটো ঘূৰি ডাক্তৰৰ তাত পাইগে মানে তেখেতৰ পত্নীৰ মৃত্যু হৈছিলে গতিকে সেইকাৰণে তেওঁ মনতে ৰাখি লৈছিলে যে তেখেতৰ ক্ষেত্ৰত যিটো ডাঙৰ ঘটনা ঘটিল যাতে বেলেগ মানুহে এই সমস্যাটোত ভুগিব লগা নহয় সেই বিশেষ কাৰণটোতহে
তেওঁ সেই কামটো কৰিবলৈ সক্ষম হৈছিল সেইদৰে যাদৱ মোলাই পায়েঙে কেনেকৈ ফৰেষ্টখন বনালে জানানে এবাৰ তেওঁ দেখিলে যে বহুত সংখ্যক সাপ এটা পুখুৰীত মৰি পৰি আছে তেতিয়া তেওঁৰ বয়স একেবাৰে কম আছিল প্ৰায় 15 ইয়াৰ্ছ মান বয়স আছিল আৰু সেই সময়ত তেওঁ ওচৰৰ ডাঙৰ ব্যক্তিসকলক সুধি গম পালে যে ওচৰে পাজৰে গছ নথকাৰ কাৰণে এই সাপবিলাকে আশ্ৰয় ল'বলৈ কোনো সুবিধা নাই যাৰ কাৰণত সাপবিলাক এনেধৰণে মৰিছে তেতিয়া তেওঁ এই কথাষাৰত বৰ দুখ লাগিলে তেওঁ ফৰেষ্টৰ মানুহবিলাক মাতি আনি তেওঁ ৰিকুৱেষ্ট কৰিলে যে তেওঁলোকে যাতে তাত গছ-গছনি ৰুই দিয়ে তেতিয়া সেই ফৰেষ্টৰ মানুহবিলাকে তেওঁক ক'লে যে এই ঠাইডোখৰ গছ-গছনি ৰোৱাৰ কাৰণে একেবাৰে উপযোগী নহয় আৰু তেতিয়া তেওঁলোকে সেই যাদৱ পায়েঙকে ক'লে যে যদি তুমি পাৰা ইয়াত কেইজোপামান বাঁহ গছ লগাই দিয়া তেতিয়া সেই ফৰেষ্টমেনৰ কথা মতে তাত তেওঁ প্ৰায় 25 জোপামান বাঁহ গছ ৰুলে আৰু সেই বাঁহ গছখিনি তেওঁ নিজেই পানী দি ডেইলি চোৱা চিতা তেওঁ কৰিছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 15 বছৰ 1979 পৰা তেওঁ এই কামটো কৰি আছে আৰু আজি পৰ্যন্ত তেখেতে তাত গছ ৰুৱেই আছে আৰু তেখেতে কিয় কৰিছিলে কামটো একমাত্ৰ বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আৰু সেই তেতিয়াৰ পৰা যি এখন ডাঙৰ ফৰেষ্ট এতিয়া তৈয়াৰ হ'ল তাত তেওঁ প্ৰায় 80% মান বিভিন্ন প্ৰজাতিৰ চৰাই তাত আহে বিভিন্ন জীৱ-জন্তু বাঘ হৰিণা আদি বিভিন্ন জীৱ-জন্তুৱে তাত আশ্ৰয় ল'বলৈ সক্ষম হৈছে গতিকে কনসিস্টেন্সি গুণটোৱে যিবিলাক মানুহৰ এই গুণটো আছে তেওঁলোকে অসম্ভৱকো সম্ভৱ কৰিবলৈ সক্ষম হৈছে গতিকে ষ্টুডেণ্ট হিচাপে তোমাৰ কাম অধ্যয়ন কৰা আৰু তুমি নিজৰ মনত এটা ফিক্স টাৰ্গেট বান্ধি লোৱা আৰু তুমি কনসিস্টেন্ট ৱে কামটো কৰিবলৈ লাগি যোৱা তেতিয়া নিশ্চয় তুমি